কবিতাৰ শিৰোনাম নিৰাশাৰ মাজত এধানি জোনাক। কথা দীপজ্যোতি গুণাথ। আবৃত্তি অজয় শইকীয়া। সিদিনা সঁচাই মোৰ বাবে আছিল এটি পবিত্ৰ দিন, আৰু সেই পবিত্ৰ দিনতে দেখিছিলো তোমাক। সেই প্ৰথম দেখাতে মোৰ মনলৈ নামি আহিল নিৰাশাৰ মাজত এধানি জোনাক। মোৰ হৃদয়ৰ কেঁচা আঘাতত হিমচেঁচা এজাক বতালৈ নামি আহিলা বহাগৰ সেই প্ৰথম জাক বৰষাৰ দৰে। ভাল পাওঁ জানা তোমাক হৃদয়ৰ পৰা, আৰু মাথো সবল এটি আশা। নকৰিবা নিৰাশা, নাইবা শুষ্ক ফাগুন হৈ ৰব মোৰ হৃদয়ৰ ধৰা। মোৰ ডাৱৰীয়া আকাশত শীতল ৰদৰ এজাক ৰঙনি হৈ তীক্ষ্ণ বৰ্ণালীৰে ধুইল নিলা মোৰ অতীতক তুমি। আৰে এবাৰ ভাবা মোৰ উকা হৃদয়খনৰ কথা, এবাৰ শুনি চোৱা মাথো, এবাৰ শুনি চোৱা মোৰ বুকুৰ নিঃশব্দ ব্যথা। মাথো নাঢালিবা চেঁচা পানী মোৰ উমাল আশাত, নহলে উচুপি উঠিব মোৰ হৃদয়ৰ ধৰা। আজি কিছু অশান্ত মোৰ হৃদয়, কিয়নো তোমাৰ দুচকুৰ নিস্তব্ধ ইংগিতে বলীয়া কৰিছে মোক। তুমি অহাৰ আগলৈকে মোৰ হৃদয়ত ঘোৰ অমানিশা। নাজানো এতিয়া কি ভাবিছা আৰু কি ভাবিবা ইয়াৰ পাছত। মাথো লিখি ললো তোমাৰ নাম কলিজাৰ প্ৰতিটো কোণত, আৰু এবাৰ কৈ যোৱা লবানে আদৰি মোক তোমাৰ বুকুৰ মাজত, সবানে লগৰী মোৰ জীৱন বাটত, সবানে লগৰী মোৰ জীৱন বাটত, সবানে লগৰী মোৰ জীৱন বাটত।